हेलो बন্ধু-बान्धৱীসকল মোৰ চেনেলটিলৈ স্বাগতম জনাইছো। আজি এটি জ্ঞানবৰ্ধক ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো। বহুত মানে জানিবলগীয়া কথা এটি লৈ আহিছো আজি এই ভিডিঅ'টোত। আপোনালোকে হয়তো বহুতে জানে বা নাজানে। যিসকলে নাজানে এই ভিডিঅ'টোৰ পৰা বহুতখিনি কথাই জানিব পাৰিব। আৰু আগলৈও আপোনালোকে মোৰ এই চেনেলটোৰ পৰা বহুতো নজনা কথা জানিব পাৰিব। মই নতুনকৈ ক্লাছ কৰি আছো এনেকুৱা ধৰণৰ টপিকৰ ওপৰত। আৰু বিশেষকৈ মই অংকশাস্ত্ৰ শিকি আছো কাৰণ বৰ্তমানৰ সময়ত অংকশাস্ত্ৰৰ প্ৰয়োজন বহুত আছে জীৱনত। মানে আপোনালোকে বহুতে জানেও চাগে বা নাজানে, মই কৈ দিওঁ। কাৰণ আমি প্ৰত্যেকটো কামতে আমি নাম্বাৰ ব্যৱহাৰ কৰোঁ, নহয় জানো? মোবাইল বিশেষকৈ আমাৰ হাতে হাতে মোবাইল, কাৰণ মোবাইলৰ যিটো প্ৰয়োজন আজিকালি যিমান বাঢ়িছে, তো নাম্বাৰৰ প্ৰয়োজন খুব আছে বৰ্তমানৰ সময়ত। আগতে সেইটো নাছিলে কাৰণ মোবাইল নাছিলে, কিন্তু বৰ্তমান মোবাইলৰ বহুত প্ৰয়োজন। আমি যদি কাৰোবাক মনত পেলাও, আপোনালোকে ভাবি চাওক, কাৰোবাক যদি আমি মনত পেলাও কি কৰোঁ? আমি মোবাইলটো লওঁ। মোবাইলটো লোৱাৰ লগে লগে কি কৰোঁ? সেই বিশেষ মানুহজনৰ আমি নাম্বাৰটো বিচাৰোঁ। গতিকে আমি যাক মনত পেলাও তেওঁক আমি কেনেদৰে বিচাৰি লওঁ? নাম্বাৰৰ সহায়ত, হয়নে? আমাৰ ব্ৰেইনত এইটো সোমাই যায় যে সেই পাৰ্টিকুলাৰ মানুহজনৰ এইটো নাম্বাৰ, গতিকে এই নাম্বাৰ সেই মানুহজনৰ সেই নাম্বাৰটোৰ লগত এটা কানেকশ্যন থাকে। আপুনি চাওক, আপুনি যাক ভাল পায় তেওঁক আপোনাৰ মনত পৰিলে, যোন হয়, মা হওক, দেউতা হওক, গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড, দাদা, ভণ্টি, চব হ'ব পাৰে। আপোনাৰ মনত পৰিলে কি কৰে আপোনালোকে? মোবাইলটো চাই, হয়নে? মোবাইলটো চাই সেই যাক মনত পৰিছে সেই মানুহজনৰ নাম্বাৰটো আপোনালোকে বিচাৰে আৰু আপোনালোকৰ চকুত পৰে, এইটো নাম্বাৰ মোৰ মাৰ হয়, মোৰ দেউতাৰ হয়, হয়নে? গতিকে সেই নাম্বাৰটোৰ লগত সেই মানুহজনৰ কানেকশ্যন আছে নে নাই? যেতিয়া আপুনি আপোনাৰ পাপাক ফোন কৰিব, পাপাৰ নাম্বাৰটো আপোনালোকে কি কৰে? ডায়েল কৰিব, হয়নে? আৰু পাপাক কানেকশ্যন কৰিব, কণ্টেক্ট কৰিব। মানে কি? সেই নাম্বাৰটোৰ লগত পাপাৰ আপোনালোকৰ কি আছে? কানেকশ্যন আছে। গতিকে বৰ্তমানৰ সময়ত নাম্বাৰৰ বহুত প্ৰয়োজন আছে, কাৰণ সেই নাম্বাৰটো তোমাৰ পাপাৰ লগত এটা কি হয়? এটাচ হৈ যায়। মানে নিউমৰলজিত সময়ৰ প্ৰয়োজন দেখা নাযায়, মানে সময় চোৱা নাযায়, কেইটা বজাত জন্ম হৈছে নাই সেইটো চোৱা নাযায়। কিন্তু যিটো আমাৰ জন্ম তাৰিখ, আমি যি ডেটত জন্ম হওঁ, যিটো চনত জন্ম হওঁ, যিটো মাহত জন্ম হওঁ, সেইখিনিৰ প্ৰয়োজন হয়। সেইখিনিৰ ওপৰতেই আপোনালোকৰ সম্পূৰ্ণ ভাগ্য নিৰ্ণয় কৰিব পাৰি। গতিকে আপোনালোকৰ নিউমৰলজিত কি হয়? সেই আমাৰ জন্ম তাৰিখটোৰ ওপৰত ভাগ্য নম্বৰ আৰু আমাৰ কেৰেক্টাৰ নম্বৰ তাৰমানে উলিয়াব পাৰি। আমাৰ যিটো জন্মৰ তাৰিখ থাকে সেইটো আমাৰ বেচিক নম্বৰ হয়, সেইটো আমাৰ কেৰেক্টাৰ নম্বৰ হয়। আমাৰ চৰিত্ৰৰ তাত লুকাই থাকে, সেই নাম্বাৰ অনুযায়ী আমাৰ চৰিত্ৰ হয়। আৰু গোটেই নাম্বাৰটোৰ যিটো টোটেল, আমাৰ জন্ম তাৰিখ, মাহৰ নাম্বাৰ কেনেকৈ হ'ব? জানুৱাৰী হ'লে 1 মাহ, ফেব্ৰুৱাৰী হ'লে 2 মাহ, তেনেকুৱা আৰু চনটো গোটেই কেলকুলেট কৰি যিটো টোটেল ওলাব সেইটো হয় আমাৰ ভাগ্যৰ নম্বৰ। আৰু ভাগ্যৰ নম্বৰৰ ওপৰত আমাৰ ভাগ্য লিখা থাকে। সেই হিচাপেই ব্যক্তিজনৰ ভাগ্য মানে নিৰ্ণয় হয় আৰু কোন কেনেকুৱা হয়, কি কাম কৰিব নকৰিব, তেনেকুৱা ধৰণৰ। আৰু যেতিয়া আমি আজিকালি মোবাইল যে ইউজ কৰোঁ, এই মোবাইলৰ মোবাইলটোৰ নাম্বাৰৰ কানেকশ্যন আমাৰ ভাগ্য আৰু কেৰেক্টাৰ নম্বৰৰ লগত মানে মিল থকা হ'ব লাগে। যদি মিল হৈ যায় তেতিয়াহ'লে আমাৰ বহুত প্ৰব্লেম দেখা যায়। মই ক'লোৱে নহয় আপোনালোকক, কাৰণ আজিকালি কাৰোবাক যদি আমি মনত পেলাওঁ, সেই মনত পেলোৱাৰ যিটো আমাৰ কানেকশ্যন সেইটোৱে হৈছে মোবাইল নাম্বাৰ। কাৰণ কাৰোবাক যদি আমি মনত পেলোৱাৰ লগে লগে আমাৰ ব্ৰেইনত কি আহে? সেই মানুহজনৰ পাৰ্টিকুলাৰ মোবাইল নাম্বাৰটো, হয়নে? তেওঁৰ মোবাইল নাম্বাৰটো আমি টাইপ কৰোঁ, তাৰপিছত ফোন লগাওঁ। গতিকে এনেকুৱা হৈ গৈছে, তেওঁক মনত পেলোৱা মানে কি? তেওঁৰ কানেকশ্যন নাম্বাৰটো হৈছে মোবাইল নাম্বাৰ। গতিকে এই মোবাইল নাম্বাৰটো সেই মানুহজনৰ লগত পূৰা মানে এটাচ হৈ যায়, মিল খাই যায়, মানুহজনৰ বহুত প্ৰতিক্ৰিয়া কৰে। গতিকে এই মোবাইল নাম্বাৰৰ টোটেলটো যদি কি হয়? সেই মানে মানুহজনৰ কেৰেক্টাৰ নম্বৰ আৰু ভাগ্যৰ নাম্বাৰৰ লগত, চৰিত্ৰৰ নাম্বাৰ আৰু ভাগ্যৰ নাম্বাৰৰ লগত যদি অমিল হয়, মিল নাথাকে, তেতিয়াহ'লে বহুত প্ৰব্লেম হয়। যেনেকৈ কি হয়? আমাৰ নাম্বাৰৰো কি থাকে? এণ্টি নাম্বাৰ থাকে।
প্ৰত্যেকটো নাম্বাৰে আচলতে কি হয় এষ্ট্ৰলজিত গ্ৰহৰ কথা থাকে যেনেকৈ শনি ৰাহু কেতু শুক্ৰ গুৰু বৃহস্পতি এনেকুৱা গ্ৰহ থাকে হয়নে এইবিলাক সকলোৱে জানে পাৰ্টিকুলাৰ নাম্বাৰৰো মানে প্ৰত্যেকটো নাম্বাৰে এটা এটা গ্ৰহৰ লগত কানেকশ্যন থাকে যেনেকৈ কেতুৰ নাম্বাৰ হৈছে 7 সূৰ্যৰ নাম্বাৰ হৈছে 1 চন্দ্ৰৰ নাম্বাৰ হৈছে 2 তেনেকুৱা আৰু প্ৰত্যেকটো গ্ৰহ এটা এটা গ্ৰহই যেনেকুৱা মিত্ৰ আৰু শত্ৰু আছে যেনেকৈ কি হয় সূৰ্য আৰু শনি কিন্তু ঘোৰ শত্ৰু যদিও সূৰ্য শনিৰ দেউতাক হয় কিন্তু তেওঁলোকৰ মিল নাই সূৰ্য আৰু শনি শত্ৰু কিন্তু গুৰু আৰু সূৰ্য মিত্ৰ তেনেকুৱা গতিকে গুৰুৰ নাম্বাৰ হৈছে 3 আৰু সূৰ্যৰ নাম্বাৰ 1 আৰু 3ৰ মিত্ৰ হয় কিন্তু 1 আৰু 8 হৈছে শনিৰ নাম্বাৰ 1 আৰু 8 ঘোৰ শত্ৰু কাৰোবাৰ যদি ভাগ্যৰ নম্বৰ 1 হয় আৰু সেই মানুহজনৰ যদি মোবাইল নাম্বাৰটো 8ত আহে তেতিয়াহ'লে ঘোৰ শত্ৰু হৈ গ'ল হয়নে নহয় গতিকে মোবাইল নাম্বাৰটো কি হয় আজিকালি মানুহ এজনৰ লগত পুৰা মিল খাই যায় গতিকে সেই মোবাইল নাম্বাৰৰ টোটেল নাম্বাৰটো আমাৰ জন্ম তাৰিখৰ লগত তাৰমানে মিল হ'ব লাগে যদি মিল নহয় তেতিয়াহ'লে বহুত প্ৰব্লেম হোৱা দেখা যায় কাৰণ কেনেকুৱা প্ৰব্লেম হ'ব আপোনাৰ যদি ফাইনেন্সিয়েলি আপুনি মানে ঠিকেই আছে আপোনাৰ শৰীৰত বেমাৰে দেখা দিব পাৰে ৰিলেশ্যনশ্বিপ ইছ্যু হ'ব পাৰে বা ষ্টুডেণ্ট হ'লে পঢ়াত হওক বা কেৰিয়াৰ ছাকচেছত তাৰমানে ছাকচেছ নাপাব তেনেকুৱা ধৰণৰ বহুত প্ৰব্লেম হ'ব পাৰে বা ফাইনেন্সিয়েলিও প্ৰব্লেম হ'ব পাৰে তেনেকুৱা বহুত ইছ্যু থাকে গতিকে বৰ্তমানৰ সময়ত নিউমৰলজিৰ ব্যৱহাৰ খুব মানে প্ৰয়োজন হৈছে আমি জানিব লাগে শিকিব লাগে চ' আজিৰ এইখিনি আপোনালোকক থুলমূলকৈ মই এটা আভাস দিলোঁ যে আচলতে কি হয় নাম্বাৰৰ তত্ত্ব আজিকালি নিউমৰলজিৰ পৰাই আপোনালোকে সকলো বস্তু চাব পাৰে আপোনালোকৰ কেতিয়া ভাগ্য উদয় হ'ব কেতিয়া কি হ'ব আপোনালোকৰ আমাৰ নামটোৰ ওপৰতো বহুত প্ৰভাৱ পৰে আমাৰ নামটোৰ টোটেল কিমান হৈ আছে নামৰ টোটেলটো যদি আমাৰ ভাগ্যৰ নাম্বাৰ আৰু কেৰেক্টাৰ নাম্বাৰৰ লগত যদি মিল নাথাকে তেতিয়াহ'লেও বহুত প্ৰব্লেম দিয়ে সেইবোৰ চাব লাগে কাৰণ এনেকুৱা হয় কিছুমানে বহুত কষ্ট কৰে কষ্ট কৰিও ফল নাপায় আৰু কিছুমানে এনেই মানে ফল পাই যায় বহুত নামৰ ওপৰত বহুত ইফেক্ট পৰে নামৰ ওপৰত আজিকালি ইফেক্ট এইকাৰণেই হৈছে কাৰণ আজিকালি কি হয় ছ'চিয়েল মিডিয়াৰ যুগ প্ৰত্যেকৰে কি থাকে ইনষ্টাগ্ৰাম থাকে ফেচবুক ইউটিউব কম থাকিলেও ইনষ্টা আৰু ফেচবুকত সকলোৰে একাউণ্ট আছে চ' তেনেকৈ বহুত মানুহে জনা যায় আগতে নামটোৰ উচ্চাৰণ বেছি নহৈছিলে কিন্তু আজিকালি কি হয় নিজৰ নামটোৰ মানে উচ্চাৰণ ভাইব্ৰেশ্যন বহুত হয় কাৰণ ছ'চিয়েল মিডিয়াৰ যোগেদি সেইকাৰণে নামৰ যিটো আমাৰ ভাইব্ৰেশ্যন হয় সেইটো বহুত মেটাৰ কৰে আমাৰ নিজৰ লাইফৰ ওপৰত গতিকে নেম কাৰেকশ্যনো শুদ্ধ হোৱাৰ বহুত শুদ্ধ হ'ব লাগে আৰু তো অংকশাস্ত্ৰ এইবিলাক আমাক শিকায় কাৰণ বহুতে কয় যে নাম্বাৰে কি কৰিব কিন্তু নাম্বাৰ বৰ্তমানৰ সময়ত বহুত প্ৰয়োজন হৈছে নাম্বাৰৰ কাৰণ সকলো নাম্বাৰৰ ওপৰতেই চলে গাড়ী লওক আপুনি কিবা কৰক মোবাইল নাম্বাৰ বিশেষকৈ মোবাইল নাম্বাৰটো আমাৰ একদম এটা মোবাইল নাম্বাৰৰ কম্বিনেশ্যন যদি ভুল থাকে তেতিয়াহ'লেও তাৰ পৰাও বহুত কিছু বেমাৰ হোৱা দেখা যায় তেনেকুৱা কম্বিনেশ্যন থাকে মোবাইলৰ বহুতো তো তেনেকুৱা আৰু চ' অকণমান থুলমূলকৈ আপোনালোকক আভাস দিলোঁ মই নিউমৰলজিৰ ওপৰত চ' আৰু যদি আপোনালোকে বিতংকৈ জানিব বিচাৰে মোক কমেণ্ট কৰি জনাব মই সৰু সৰু কিছুমান ইয়াৰ বিষয়ে টিপছ দিবলৈও চেষ্টা কৰিম আৰু আপোনালোকে মোক কণ্টেক্টো কৰিব পাৰে মই ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দি দিম আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল পুনৰ নতুন ভিডিঅ' লগ পাম তেতিয়ালৈ বাই বাই সকলো ভালে থাকক সুস্থ থাকক